হয়, মাঘ বিহু অহালৈ সকলো ডেকা গাভৰুসকলৰ একত্ৰিত হৈ আমাৰ অসমৰ সকলো ঠাইতে যেন যি আমাৰ পৰম্পৰা এটা ভেলাঘৰ নিৰ্মাণ এটা সময়সূচীত আমাৰ ঠিক ভাদৈ অঞ্চলতো 1 নং চপালে যুৱকসকলে এইবাৰ সুন্দৰকৈ এখন মানে টাইটানিক জাহাজৰ বনোৱা চেষ্টা হাতত লৈ পিনি সেইসকল ব্যক্তি সন্মান সহকাৰে প্ৰচেষ্টা লৈছে। সেই প্ৰচেষ্টা হৈছে অতুলনীয়। দেখা পোৱা গৈছে এটোতে যি গামোচা পৰম্পৰা যিটো আমাৰ জাতীয় সাজপাৰ গামোচাখনৰ লগতে এখন সুন্দৰভাৱে নিৰ্মাণ কৰি জলখন প্ৰায় এই জাহাজখন দৈৰ্ঘ্যতম 40 ফুট দৈৰ্ঘ্যতম, লগতে ইয়াত সম্পূৰ্ণ 50 ডাল বাৰ নিমিত্ত সেয়া আৰু টঙালে নিমিত্ত এই ভেলাঘৰ নিৰ্মাণ কৰিছে। যি টাইটানিক জাহাজৰ উপক্ৰমত মধুৰ ৰাখি এই ডেকা গাভৰুসকলে একত্ৰিত হৈ আমাৰ চপাতলি মাছগাঁও ৰাইজে সুমিলে এই সুন্দৰকৈ এটা প্লেটফৰ্ম বনোৱাৰ চেষ্টা হাতত ল'লে। এইফালে কেমেৰা পাৰ্চনক অনুৰোধ কৰি মাধুৰ্য দেখাব বিচাৰিছোঁ যে যি এটা পৰম্পৰা এটা যি টাইটানিক জাহাজৰ আগমুহূৰ্তত এটা জিৰণি হিচাপত এটা কাৰ্যালয় এটা বনাইছিল, এইটো আপুনি দেখা পাইছে। সেই বস্তু সঁচাকৈ অতুলনীয়। যে এইটো বস্তু সংস্কৃতিৰ ক্ষেত্ৰত দেখাই দিব বিচাৰিছে যে যি নাও যি জাহাজৰ উঠা আগমুহূৰ্ততে এটা জিৰণি চোৱা এটা বনাইছিল, সেই জিৰণি চোৱা আপোনালোক কেমেৰা পাৰ্চন দেখাব কৈছোঁ। ইয়াকে দেখাব বিচাৰিছোঁ আমাৰ তেখেতসকলে সুন্দৰকৈ যি জাহাজৰ যিটো ৰ'দ তেখেতে দেখা পাইছে, সেই ওপৰত কেমেৰা পাৰ্চন মাধুৰ্য দেখাব বিচাৰিছোঁ। ওপৰত যিটো চোৰাংচোৰাতে যি পথ নিৰ্মাণ কৰা যায়, ওপৰত এজন নিৰ্দিষ্ট কেমেৰামেন থাকে, সেই বস্তুটো কোন দিশত কোনফালে যাব সেই নিৰ্দিষ্ট হিচাপে লক্ষ্য কৰি পিনি এটা সুন্দৰভাৱে এটা সুন্দৰ এটা পথস্থলী বনোৱাৰ ব্যৱস্থা আছে। তাকে এটা জাহাজখন যিটো চৰকাৰী নিৰ্মাণে যিটো কৰিছে, সেই জাহাজৰ যিটো থাকে সেইটো আমাৰ কেমেৰা পাৰ্চন মাধুৰ্য দেখাব বিচাৰিছোঁ। আমাৰ মৰমৰ এই আমাৰ যিসকল পালনা বনাইছে সেইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকৰ কেমেৰা পাৰ্চন মাধুৰ্যক আগলৈ আহিব অনুৰোধ জনাইছোঁ। এই ভিতৰ চাইডটো দেখাবলৈ অনুৰোধ জনাইছোঁ। এই জাহাজখনত উঠি যোৱা সময়খিনিখনত সুন্দৰভাৱে তেখেতসকলে কাঠেৰ নিমিত্ত আৰু লগতে আগচোৱাটো সুন্দৰকৈ যোগাকৈ বনাই সুন্দৰ লগাই পিনি এটা নিৰ্ণয় কৰিছে। জাহাজৰ যিটো এখন ৰঙা কাগজে সম্পূৰ্ণতা সুন্দৰকৈ বনোৱাত ব্যৱহাৰ কৰিছে। এইখনো ঠিক একেধৰণে কৰিছে সুন্দৰ পাল যিটো ব্যৱস্থা। মই এইকাৰণে কেমেৰা পাৰ্চনক মই সুৰজিত সুধিব বিচাৰিছোঁ যে এই প্ৰচেষ্টাটো তোমালোকে কিয় নিৰ্ণয় কৰিলা যে এই প্ৰচেষ্টা তোমালোকে যে এটা সুন্দৰকৈ এটা পালনা বনোৱাৰ ক্ষেত্ৰত কিমান বাৰ লাগিছে আৰু কিমান দৈৰ্ঘ্য হয়? আজিকালি মানে প্ৰায় মানুহৰ জানে বানপানী পীড়িত সেইবিলাক হৈ থাকে, কেনেকৈ কি কৰিব লাগে কি কৰিব নালাগে। ঠিক তেনেকৈ আমি মানে ভাবিলোঁ যে গোটেই গাঁৱৰ ৰাইজে আমাৰ মানে সকলো ৰাইজে ক'লে যে এনেকৈ তেনেকৈ বা ডেকা গাভৰু লোক সকলোৱে কৈছে যে আমি এখন নাও বনাওঁ, মানুহক দেখাবলৈ বিচাৰিছোঁ যে কেনেকৈ কি কৰিব লাগে কি কৰিব নালাগে। এইখন আচলতে টাইটানিকৰ ষ্টাইলত হৈছে, হ'লেও মানে এখন নাও বিশেষকৈ পাল নাও বুলি কয়। আপোনালোকে দেখিব পাব এখন পাল, তাৰপৰা এখন আমাৰ আপোনালোকে দেখিছে এখন পাল হয়, তাতে আকৌ হেণ্ডেল মানে দেখা ড্ৰাইভিং মানে যিটো আমাৰ হেৰি কয় সেইখন দেখাব পাইছে। সেইখন আমাৰ তাৰ বেক চাইডৰ মানে আপোনালোকে মানে আদিম যুগৰ যিখন আদিম যুগৰ এখন পাল বুলি কয়, তেনেকুৱা এখন পাল নাও হয় আদিম যুগৰ। ঠিক তেনেকৈ এখনো দেখিব পাইছে। আৰু আমি এটা বিশেষ মানে এটা হেৰি কৰিছোঁ, আপোনালোকে ওপৰত দেখিব পাইছে এখন আমাৰ অসমীয়া সংস্কৃতি। মই দেখাব বিচাৰিছোঁ, ওপৰলৈ দেখাওক আপুনি। এখন অসমীয়া সংস্কৃতি এখন মানে গামোচা তৈয়াৰ কৰি লৈছোঁ। এখন বিশেষকৈ আমি ভেলাঘৰ হয়, কিন্তু ভেলাঘৰ হ'লেও আমি এখন জ্বলাবলৈ মানে নিবিচাৰোঁ। এখন আমি এতিয়া অলপ দেৰি পিছত আমি এখন নমাই আনিম। ঠিক তেনেকৈ আয়োজন কৰিলোঁ, সেইবুলি আমি এখন নাও সাজি উলিয়ালোঁ। মই কৈছোঁ এই বিষয়তে আপোনাক জনাব পৰা সুখী হৈছোঁ যে আমাৰ উদ্যোক্তাসকলক মই এবাৰ কেমেৰা পাৰ্চনক দেখাই দিব অনুৰোধ জনালোঁ। মই চিনাকি কৰিছোঁ অংকুৰ গগৈ, আমাৰ আছে মইনা, আমাৰ তেখেতৰ জয়নাথ। তেখেতসকলে বহুত প্ৰচেষ্টাত হাতত লৈ তেখেতসকলে সুন্দৰভাৱে কষ্ট কৰি বহুত কষ্ট হৈ গ'লে। এইফালে দেখা পাইছোঁ মই কপিল ফুকন, তেখেতক দেখা পাইছোঁ মাধুৰ্য। এইফালে আমাৰ ৰাজা এইফালে ভাইজান আপোনাক দেখাব বিচাৰিছোঁ। এইসকল প্ৰচেষ্টাত আৰু কেইজনমান ব্যক্তি আছে, তেখেতসকলে উপস্থিত নাই। যি কি নহওক বাৰু ভিতৰৰ ছাইডটো এবাৰ কেমেৰা পাৰ্চন মাধুৰ্যক দেখাব অনুৰোধ জনাইছোঁ। ভিতৰৰ ছাইডটো সুন্দৰভাৱে তেখেতসকলে যি ভেলাঘৰ নিমিত্তে ৰাতি যি পৰম্পৰা এটা আমাৰ থকাৰ ব্যৱস্থা ডেকা গাভৰুৱে কৰে, সেই ব্যৱস্থাত হোৱাৰ ব্যৱস্থা হাতত লৈছিলে। সুন্দৰকৈ তেখেতসকলে সুন্দৰকৈ এখন
আপোনালোকৰ কি নিৰ্মাণ কৰিছে তিনিখন নিৰ্মাণ কৰিছে সুন্দৰভাৱে ওপৰত দেখিছে ওপৰ চাইডতো মানে মানুহে বহি আৰাম ল'ব পাৰে যিটো এটা সুব্যৱস্থা কৰিছে ঠিক তেনেকৈ সুন্দৰ পৰিৱেশ আৰু দেখা পাইছে কেইবাখন এই তিনিওফালে দলং এইফালে চাব পাৰে আপোনালোকে এই তালৈ নামিব অহাৰ ক্ষেত্ৰতো সুন্দৰ খটখটি নিৰ্মাণ কৰিছে তেখেতসকলে সুন্দৰকৈ নিৰ্মাণ কৰিছে আপোনালোকক কেমেৰা পাৰ্চন মাতিটো দেখা কৰিছোঁ জুম কৰি দিয়ক অলপ কি নহয় কেমেৰা পাৰ্চন দেখা বুজিছোঁ পৰম্পৰা আমাৰ অসমীয়া যি পাপতি শাসন গামোচাৰে নিমিত্ত এখন সুৰজ গগৈ ডাঙৰীয়া ইমান সুন্দৰকৈ গেটখন নিৰ্মাণ কৰিছে দলংখন আমাৰ মুনিল গগৈ ডাঙৰীয়া দলংখন নিৰ্মাণ কৰিছে সুন্দৰ ৰং বিৰংগৰ এখন দলংখন নিৰ্মাণ কৰিছিল তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অনুৰোধ কৰিব বিচাৰিছোঁ কেমেৰা পাৰ্চন ওপৰত উঠি পিনি তেখেতে আকৌ জুম কৰি এটা পৰিৱেশটো সুন্দৰভাৱে দেখাই দিব অনুৰোধ জনাইছোঁ যি কি নহওক ওপৰ চাইডটো আপুনি দেখাইছে মাধুৰ্যকৈ কেমেৰা পাৰ্চন মতিছে এইটো ওপৰ দৃশ্য ওপৰ চাইডটো তেখেতে দেখাইছে সুন্দৰভাৱে এই ওপৰ চাইডৰ দৃশ্য এইটো সুন্দৰ যি কি নহওক কেমেৰা পাৰ্চন মাধুৰ্যকৈ আমাৰ আহি আছে মনিল গগৈ ডাঙৰ আমাৰ কষ্ট কৰি তেখেতে গেট পুনৰ সময়খিনি তেখেতে নিৰ্মাণ কৰিছিল মাধুৰ্য গগৈ চাৰিওফালে পৰিৱেশটো এবাৰ কেমেৰা পাৰ্চনক দেখাব অনুৰোধ জনাইছোঁ 1 নং চপালী যুৱকসকলৰ দ্বাৰা অনুষ্ঠিত হোৱা এই আমাৰ ভেলাঘৰ নিৰ্মাণ যি টাইটানিক জাহাজ আকৃতিৰে বনাইছিল তেখেতসকলে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো দেখাটো আপোনালোকে যিটো দেখাইছিলোঁ এইটো সুন্দৰকৈ এটা মানে কি এইটো গীত নিৰ্ণয় কৰে এই চাইডে গ'লে যেন বাওঁ চাইডে কটা নিৰ্দিষ্ট হয় এইটো হ'ল মানে সোঁ চাইডে পৰে যি নহওক সুন্দৰকৈ বনাইছে তেখেতসকলে সুন্দৰ খুব গোটেই বাঁহে আৰু খেৰে নিৰ্মিত কৰা বৰ সুন্দৰ বিজু বৰা ডাঙৰীয়া বনাইছে বুলি গম পাইছোঁ তেখেতসকলে সুন্দৰকৈ প্লেটফৰ্ম বনাইছে বঢ়িয়া হৈছে সুন্দৰ যি কি নহওক দেখি ভাল লাগিছিল আৰু মই অনুৰোধ জনাব বিচাৰিছোঁ কেমেৰা পাৰ্চনক চাৰিওফালে কিবা পৰিৱেশটো এবাৰ দেখাবলৈ কাৰণে ধন্যবাদ আপোনালোকে এই চেগতে অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যি কি নহওক আমাৰ যি প্ৰচেষ্টা 1 নং চপালী যুৱ সংঘই মহিলা আৰু পুৰুষে একত্ৰিত হৈ বুঢ়া গাভৰুৱে লগ হৈ যি প্ৰচেষ্টা ল'লে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অনাগত সময়ত তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কমি যায় আৰু আটক ধুনীয়াকৈ বিগত সময়ত অহা দিনবিলাকত যে বনাব বুলি আশা ৰাখি আজি এই ভিডিঅ' কেমেৰা পাৰ্চনক এইখিনিতে আমাৰ ভোগালী বিহু উলগজনী আৰু নৱবৰ্ষ ইংৰাজী নৱবৰ্ষ শুভেচ্ছা থাকিল সকলো ৰাইজলৈ এইখিনিতে ক'বলগীয়া জয় নমস্কাৰ।